মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আঘোণৰ কুঁৱলী কবিতাটো নিশ্চয় অধ্যয়ন কৰিলা আৰু মই আগৰ পাঠত দিয়া প্ৰশ্নসমূহৰ অনুশীলনো কৰিলা আৰু আঘোণৰ কুঁৱলী কবিতাটিৰ কবিৰ বিষয়েও তোমালোকে অধ্যয়ন কৰি তলত থকা প্ৰশ্নসমূহ এনচাৰ বা উত্তৰ কৰিলা নিশ্চয়। এতিয়া আমি আহোঁ দুটামান ব্যাখ্যাৰ বিষয়ে আলোচনা কৰিবলৈ। তোমালোকে ব্যাখ্যাবোৰ অলপ বহলাই লিখিবা যাতে পৰীক্ষকে ভালকৈ বুজি পায় আৰু বানানবোৰ শুদ্ধ কৰিবলৈ যত্ন কৰিবা। বাৰে বাৰে কিতাপখনৰ কবিতাটো বা উত্তৰবোৰ ৰিভিজন কৰিবলৈ অনুশীলন কৰিবলৈ নাপাহৰিবা। এতিয়া আহোঁ আমি প্ৰথম ব্যাখ্যালৈ। চাই লোৱা। আঘোণৰ আকাশেদি কোনোবা বিললৈ মন কাহি বন হাঁহ জাকি মাৰি গ'ল। ৰাগি আছে আঘোণৰ আকাশত ৰাগি আৰু ৰাগী। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। উত্তৰত এইদৰে লিখিবা। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্ত ৰচিত আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে ইয়াত আঘোণৰ পথাৰৰ সৌন্দৰ্য বৰ্ণনাৰ প্ৰসংগত কথাখিনি ক'বলৈ গৈছে। আঘোণৰ পথাৰত দাৱনীয়ে ধান দাই থকা অৱস্থাত আকাশেদি কোনো এখন বিললৈ হাঁহবোৰ জাক পাতি উৰি যায়। ধান কাটি থকা ব্যস্ততাৰ মাজতো হাঁহজাকে সকলোৰে মন আকৰ্ষিত কৰে। দাৱনীৰ মাজৰে সেউতী নামৰ গাভৰুগৰাকীয়েও কবিৰ মন কাঢ়ি লৈ গ'ল, যাৰ বাবে কবিয়ে আঘোণৰ পথাৰত সেউতীক বিচাৰি পোৱা নাই। শুভকাৰ্য উৰুলিৰে সমাপন কৰা হয়। আঘোণৰ মাহ শুভ মাহ। পথাৰৰ লক্ষ্মী আনি ঘৰ সোমোৱাৰ সময় যিদৰে আঘোণ, সেইদৰে সেউতীকো উৰুলিৰে আদৰি আনি ঘৰ সোমোৱাৰ ইচ্ছা কবিৰ ইয়াত প্ৰকাশ কৰিছে। নিশ্চয় বুজি পাইছা। পিছৰ ব্যাখ্যালৈ আহোঁ। আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি কাটি কাটি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাটিৰ কবি হ'ল গীতিকাৰ আৰু কবি কেশৱ মহন্ত। সোণোৱালী ধানেৰে উপচি থকা আঘোণৰ পথাৰত বহুত কাম। কবিয়ে ইয়াকে প্ৰকাশ কৰিব বিচাৰিছে। আঘোণৰ পথাৰত ধান পকে। পকা ধানৰ বৰণ সোণ বৰণীয়া। এই সোণ বৰণীয়া ধানবোৰ কাটিবলৈ দাৱনীবোৰ পথাৰত উপস্থিত হয়। মিহি কোমল হাতেৰে দাৱনীবোৰে মুঠি মুঠি কৰি ধান কাটে। পকা ধান কাটিবলৈ দাৱনীকহে বিচৰা হয়। কাঁচিৰে ধান কাটি মুঠি মুঠিকৈ বান্ধিব লাগে। আকৌ মুঠিবোৰ লগ কৰি একোটা একোটা ডাঙৰি বন্ধাৰ কামো তেওঁলোকে কৰিব লাগে। এনেবোৰ লেঠেৰি নিচিঙা কামৰ অন্ত নাই। সেইবাবে কবিয়ে প্ৰকাশ কৰিছে উৰুলিৰ ধ্বনি যে আঘোণৰ পথাৰত কাম কৰি থকা দাৱনীবোৰৰ জিৰণি ল'বলৈ সময় নাই, কেৱল কাম আৰু কাম। দ্বিতীয় ব্যাখ্যালৈ আহোঁ। আঘোণৰ কুঁৱলীত ধাননি লুকালে। আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে। আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰা জৰী তোলাতে থাকিল। উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত আঘোণৰ কুঁৱলী কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে ইয়াত কবিৰ প্ৰেয়সী সেউতীক হেৰুওৱাৰ কথা ক'বলৈ গৈছে। আঘোণৰ কুঁৱলীয়ে আঘোণৰ পথাৰ ঢাকি ধৰি কবিৰ মন বিষাদগ্ৰস্ত কৰি তুলিছে। পথাৰত ধান দাই থকা দাৱনীৰ মাজত তেওঁৰ প্ৰেয়সী থাকিব পাৰে, কিন্তু কুঁৱলীৰ বাবে একোকে নমনি। সেইবাবে আঘোণৰ ধাননি পথাৰখন
নেদেখাৰ লগতে দাৱনীবোৰ নেদেখা হৈছে। দাৱনীবোৰৰ মাজতে তেওঁৰ সেউতীও আছিল। কবিয়ে ডাঙৰি বান্ধিম বুলি তৰা গছৰ জৰী তুলিছিল, অৰ্থাৎ কবিয়ে সেউতীক নিজৰ কৰি ল'ম বুলি কল্পনা কৰিছিল। কিন্তু তৰা জৰী তোলাতেই থকাৰ দৰে কবিৰ মনৰ ইচ্ছা মনতে থাকিল। কুঁৱলীৰ মাজতে কবিৰ সেউতী হেৰাই থাকিল। এতিয়া আমি কিছুমান সৰু সৰু কথা, সৰু সৰু প্ৰশ্ন আলোচনা কৰিম, তোমালোকে চাই যাবা। এইটো প্ৰশ্ন হ'ল, লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা। ইয়াত কবিয়ে কোনে কি মুঠি মৰাৰ কথা কৈছে? প্ৰশ্নটো আৰু এবাৰ চোৱা। লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা। ইয়াত কবিয়ে কোনে কি মুঠি মৰাৰ কথা কৈছে? উত্তৰত লিখিবা, আঘোণৰ পথাৰ পকা ধানেৰে উপচি থাকে। দাৱনীবোৰে ধান দাই থকাৰ সময়ত দাৱনীৰ হাতৰ লিহিৰি লিহিৰি আঙুলিয়ে মুঠি মাৰি ধৰে। দাৱনীবোৰ যিহেতু মহিলা বা নাৰী, গতিকে তেওঁলোকৰ হাত আৰু হাতৰ আঙুলিবোৰ কোমল। এই মিহি কোমল হাতৰ নাৰীয়ে ধান দাই মুঠি মাৰি থকাৰ দৃশ্যৰ কথা ইয়াত কোৱা হৈছে। বুজি পাইছা নিশ্চয়? পিছৰটোলৈ আহোঁ। ইনভাৰ্টেড কমাৰ ভিতৰত কবিতাৰ মাজত আছে, চাবা। যাহ বুলি ঠেলা মৰাৰ খিলখিল হাঁহি। যাহ ঠেলা মৰাৰ খিলখিল হাঁহি। ইয়াত কোনে কাক কিয় ঠেলা মৰাৰ কথা কোৱা হৈছে? উত্তৰ লিখিবা, ইয়াত সেউতীয়ে প্ৰেমিক কবিক যাহ বুলি ঠেলা মৰাৰ কথা কোৱা হৈছে। আঘোণৰ পথাৰ কুঁৱলীয়ে ঢাকি ধৰাৰ বাবে কবিয়ে সেউতীক দেখা পাবলৈ সক্ষম নহ'ল। 17 বছৰীয়া গাভৰু সেউতী। এই সেউতীক প্ৰেমিক কবিয়ে ভাল পায়। মনৰ কথা খুলি ক'বলৈ কেতিয়াও যোৱা নাই। সেউতীয়ে এই কথা জানে নে নাজানে সেই কথাও কবিয়ে নাজানে। কবিয়ে মাথোন কল্পনা কৰিছে, তামোলৰ ৰঙা পিকেৰে ওঠ বোলোৱা সেউতীৰ সৌন্দৰ্য পকা ধানৰ সোণোৱালী পথাৰৰ দৰে। আঘোণৰ সোণোৱালী ধানে গৃহস্থক লখিমীক ঘৰলৈ নিবলৈ আহ্বান জনোৱাৰ দৰে সেউতীৰ ৰঙা গাল দুখনে কবিক আহ্বান জনাইছে। আঘোণতে উৰুলিৰ ধ্বনিৰে তাইকো ঘৰ সুমুৱাবলৈ। তেল আৰু হালধিৰ সংমিশ্ৰণত সৃষ্টি হোৱা ৰক্তিম সেউতীৰ গাভৰুৰ দেহ আৰু ডালিমগুটীয়া দাঁতেৰে ডাঙৰি বন্ধা লগ বিচৰা নিচিনাকৈ কবি প্ৰেমিকক বিচাৰিছে। তাৰে সম্ভেদ পাই প্ৰেমিকে মুক্তোল আঘোণৰ লগতে ঘৰ সুমুওৱাৰ ইংগিত দিয়াত সেউতীয়ে কবি প্ৰেমিকক যা বুলি ঠেলা মাৰি হাঁহি হাঁহি আঁতৰি যোৱা বুলি কবিয়ে প্ৰকাশ কৰিছে। অৰ্থাৎ কল্পনা কৰি কবিতাটো ৰচনা কৰিছে। পিছৰ প্ৰশ্নলৈ আহোঁ। আঘোণৰ আকাশেদি কোনোবা বিললৈ মন কাহি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলিৰ ৰাগী আছে, আঘোণৰ আকাশত ৰাগী আৰু ৰাগী। কবিতাৰ পৰা তুলি দিয়া হৈছে এইখিনি। ইয়াৰ প্ৰশ্নটো হ'ব, ইয়াত কবিয়ে কাৰ মন কোনে কাহি নিয়া বুলি ক'বলৈ কৈছে? উৰুলিৰ ৰাগী কি? ইয়াত কবিয়ে প্ৰেমিকৰ মন কাহি নিয়াৰ কথা ক'বলৈ কৈছে। এই প্ৰেমিক হ'ল কবি নিজে আৰু প্ৰেমিকা হ'ল আঘোণৰ পথাৰত ধান দাই থকা দাৱনীবোৰৰ মাজৰ সেউতী। আঘোণৰ আকাশেদি বন হাঁহ উৰি কোনোবা বিললৈ যোৱাৰ লগত কবিয়ে কল্পনা কৰিছে যে সেউতী নামৰ গাভৰু গৰাকীয়ে প্ৰেমিক কবিৰ মন কাঢ়ি লৈ গ'ল। কিয়নো কবিয়ে সেউতীক বিচাৰি পোৱা নাই। আঘোণৰ ধাননি পথাৰ কুঁৱলীয়ে আবৃত কৰি তেওঁৰ প্ৰেমিকাক আন ক'ৰবালৈ লৈ গ'ল। কবিয়ে আৰু ভাবে আঘোণৰ মাহতে লক্ষ্মী আনি সুমুওৱাৰ শুভ কাৰ্যৰ লগতে উৰুলিৰে সেউতীকো ঘৰ সুমুৱাবহি। আঘোণৰ আকাশত উৰুলিৰ ৰাগী থকাৰ কথা কবিয়ে এইদৰে প্ৰকাশ কৰিব বিচাৰিছে। তোমালোকৰ আঘোণৰ কুঁৱলী কবিতাটো শেষ কৰিলোঁ। কিছুমান সৰু সৰু প্ৰশ্ন তোমালোকলৈ এৰি থলোঁ।
যদি নোৱাৰা মোক প্ৰশ্ন কৰিবা আৰু উত্তৰবোৰ মই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে এই কবিতাৰ প্ৰশ্ন উত্তৰখিনি বুজিবলৈ সক্ষম হ'বা।